This is your Sarkar Bhai and welcome back to my YouTube channel. আজি মই এনেকুৱা এটা ঠাইত আছো য'ত আহিলে আপোনালোকৰ মন ভৰি যাব। ইয়াত চাব পাৰে মই ইমান এটা ধুনীয়া প্লেচত আছো। মোৰ কেমেৰাটো আছে আশিকুলদা আৰু আশিকুলদা মোৰ লগত আছে। ইয়াত চাব পাৰে আপোনালোকক কিমান ধুনীয়া এটা প্লেচত আনিছোঁ। ইয়াত আপোনালোকক দেখুৱাই যাম সকলো দৃশ্য। এইটো আমাৰ বাহিৰৰ দৃশ্য নহয়, এইটো আমাৰ উলুবাৰী গাঁৱৰ নদীৰ পাৰত যিটো বান্ধ দিয়া আছে, বল্টাৰৰ বান্ধ যিটো দিয়া আছে, তাতেই মই আছোঁ। আৰু আপোনালোকে চাব পাৰে কিমান ধুনীয়া প্লেচ। দাদা অলপ দেখুৱাই দিয়া এইফালে। আৰু এইফালে চাব পাৰে ইয়াত আকৌ আজিৰ পৰা 2 দিনমান আগতে পানী নাছিলে, অকল বালি আৰু বালিয়ে আছিলে। আৰু আজি চাব পাৰে আপোনালোকে পানী কিমান পানী আছে চাব পাৰে আপোনালোকে। একদম আমি একদম নদীৰ কাষতে আছোঁ। আৰু আপোনালোকে চাব পাৰিছে সকলো দৃশ্য। আপোনালোকক দেখুৱাই যাম গোটেইখিনি দৃশ্য চাব পাৰে। নদীত কেইদিনমান আগত যিকেইজন আহিছিলে, মানে ঈদৰ দিনা যিকেইজন আহিছিলে ইয়াত, আৰু তেতিয়া আপোনালোকে পানী অকণমানো চাব পৰা নাছিলে। আৰু এতিয়া চাব পাৰে পানী কিমানখিনি আছে। তাতে অলপ দেখুৱাই দিয়া কেমেৰাখন ঘূৰাই। নিশ্চয় চাইছে কেনেকুৱা প্লেচ। আৰু যিকেইজন কেইদিনমান আগত আহিছিলে নিশ্চয় গম পাইছিল যে ইয়াতে অকণমানো পানী নাছিলে। তাত অকণমান পানী আছিলে, কিন্তু বেছি নহয়। আৰু এতিয়া চাব পাৰিছে পূৰা বুৰি গৈছে। আৰু এতিয়া আপোনালোকে আহিলে বেলেগ ফিলিংছ পাব। আৰু নিশ্চয় আপোনালোকে চাউণ্ড শুনি গমেই পাইছে যে কিমান বতাহ ইয়াতে। আমি মানে সন্ধিয়া সময় হ'লে ইয়াতে আহি আড্ডা মাৰোঁ। আৰু আমাৰ এয়া আশিকুলদা আছে আজিৰ লগত, আৰু আছে কেইজনমান, তেওঁলোক আজি অহা নাই। আৰু নেক্সট টাইম যদি ভিডিঅ' বনাওঁ তেনেহ'লে আপোনালোক দেখুৱাই যাম। আৰু আমি কেতিয়াও এইটো প্লেচৰ কেতিয়াও ভিডিঅ' বনোৱা নাই আগত, আজিয়ে ফাৰ্ষ্ট ভিডিঅ' বনাই আছোঁ। আৰু ইয়াতে বহুতো মানুহ আহে, যিকেইজন আহিছে নিশ্চয়কৈ গম পায় যে এইটো ঠাই কিমান ভাল লগা ঠাই। আৰু ইয়াত চাব পাৰে মোৰ পিছফালে মই 360 দেখুৱাই আছোঁ। ইয়াত চাব পাৰে মোৰ পিছফালে নদী, আৰু ইয়াত মই ওপৰতে ওপৰত আছোঁ। কিমান ওপৰত আছোঁ ইয়াত চাওক ইয়াত পানী। আৰু এয়া অলপ মানে বালি আছে, কিন্তু আৰু এদিন বা 2 দিন পিছত সেইখিনিও নাথাকিব, চবখিনি পানী হৈ যাব। আপোনালোকে এবাৰ আহিব, বহুত ভাল লগা ঠাই। ইয়াত চাওক কিমান এটা শান্ত এটা ঠাই। আপোনালোকে আহিলে মানে বহুত এনজয় কৰিব পাৰিব ইয়াতে আহিলে। আৰু এবাৰ ভিজিট কৰি চাব, এবাৰ ভিজিট কৰিলে গম পাব যে কেনেকুৱা ঠাই। আৰু মই বেক কেমেৰা দি দেখুৱাই আছোঁ চবখিনি। ইয়াত চাব পাৰে ইয়াত কি আছে আপোনালোক চবখিনি। কিন্তু এতিয়া দেখা নাযাব, কাৰণ পানী হৈ গৈছে। আৰু আপোনালোকে চাব পাৰিছে কিমান ডেঞ্জাৰ ঠাই। আৰু ইয়াতে একদম পূৰা পানী, মানে সদায় পানী থাকে ইয়াতে, অলপ থাকে। মানে এতিয়া আৰু পানী পানী আছে, এতিয়া আপোনাৰ পূৰা ভাল লাগে এটা দৃশ্য হৈ গৈছে। দেখা মানে মাজত পিছফালে আকৌ পানী, ইয়াত পানী, তাত পানী, গোটেই এইবিলাকত চলি পৰি আছিলে। আৰু এতিয়া পানী হৈ গ'ল। আৰু ইয়াত আপোনালোকে আহিব, কেনেকুৱা ঠাই আহিব লাগে। আৰু ইয়াত চাব পাৰে দৃশ্য, ইয়াত চাব পাৰে ইমান ধুনীয়া এটা দৃশ্য আমাৰ ঘৰত। এইটো আমাৰ ফেমাছ ঠাই। আৰু ইয়াতে আমি বহি আড্ডা মাৰোঁ। ইয়াৰ গছটোৰ তলত আমি বহি থাকোঁ সদায়। আৰু ইয়াত চাব পাৰে চব বল্টাৰ। আৰু ইয়াত চাব পাৰে এইফালে নদী, আমি নদীৰ মাজত আছোঁ। সেয়া চাব পাৰে লঞ্চ দুটা, জুম কৰি দেখুৱাই আছোঁ। এয়া লঞ্চ, সেয়া নাও চলি আছে। আৰু এইফালে তাত আমাৰ ঘৰ আছিলে, তাত নদীৰ মাজত আগতে আছিলে। তাৰ পৰা আমাৰ নদী ভাঙি দিলে, পিছত আমি বেলেগ ঠাইত যাব লগা হ'ল। আৰু এতিয়া আমি ইয়াতে বহি আড্ডা মাৰিব লগা হয়। আৰু ইমান ধুনীয়া প্লেচ, আপোনালোকে আহিব এবাৰ, আহি চাব। আৰু আজিৰ ভিডিঅ'টো এইখিনি। যদি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। এতিয়া আশিকুলদাক কিবা এটা কৈ দিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব।